তো হেল্ল' চলিয়াত কেনে আছোঁ তোমালোক আশা কৰোঁ নিশ্চয় ভালে আছা মই ভালে আছোঁ তো আপোনালোকে ভাবিছে আজি মই এতিয়া ক'ত আছোঁ জেগাখিনি দেখোন বেলেগ তাৰপিছত আৰু জোচতো নাই হেৰি কৰা নাই কাৰণ ইয়াৰ আগতো ভিডিঅ'টো গমেই পাইছা মই আহিম বুলি সেয়ে তাকে মই আহিলোঁ আহোঁতে তাৰমানে মই ভিডিঅ' কৰা নহ'ল ভিডিঅ' কৰা আৰু তাৰমানে কথাটো এনেকুৱা হ'ল মই ভাবছিলোঁ ভিডিঅ'টো কৰিম বুলি তাৰপিছত মই পুলিচৰ ওচৰত গ'লোঁ মাত লগাব লাগি যে মই যাওঁ বুলি তাৰপিছত সি মৰাই কান্দিলা মই আৰু নাযাওঁ বুলি তাৰপিছত সি একদম কান্দবা ধৰিলা মই তাৰপিছত কান্দবা সেনেকৈ কৰোঁতে মই অলপ ইম'চনেল হৈ গ'লোঁ আৰু অলপ বেয়াও লাগিল আহোঁতে সেনেকৈ আৰু হেৰি কৰা নাছিলোঁ এইফালে আৰু ভিডিঅ' কৰা নাই কিন্তু এটা মই ক্লিপ এটা কৰি থৈছোঁ আহিবা ওলোৱা সময়ত তাৰপিছত সেইখিনি আপোনালোকক মই দেখুৱাই লৈছোঁ তাৰপিছত আৰু আপোনালোকক লগ পাই আছোঁ কিন্তু আগতে প্ৰথম আপোনালোকে চাই লওকচোন ভিডিঅ'টো এইটো মই কাৰণে দিয়ে লৈছোঁ আৰু চালে আপোনালোকে ভিডিঅ'টো মানে আপোনালোকে জানে নিজৰ ঘৰখন এৰি থৈ অহা আৰু নিজৰ বিচনা নিজৰ গাঁওখন এৰি থৈ অহা কিমান কি বেয়া লাগে কিছুমানৰ হয়তো নালাগে মোৰ লাগছে এইটো মোৰ ক্ষেত্ৰত হৈছে নিজৰ এটা জেগাখিনি এৰি থৈ আহিছোঁ বহুত বেয়া লাগিছিল সেইখিনি মই আহোঁতে একদম চশমা পিন্ধি তাত তলত মই অলপ কান্দিছিলোঁ আৰু ভিডিঅ' কৰিব নহ'ল একদম গোটেই মনটো বেয়া লাগিছিল এতিয়া আহিছোঁ এতিয়া বাৰু ইয়াতে অলপ মন চন ভাল লাগছে জেগাখিনি বাৰু মই দেখুৱাই আছোঁ ক'ত আছোঁ কেনেকুৱা ৰুম কিহৰ কাৰণে আহিছোঁ তাৰপিছত গোটেইখিনি বাৰু মই আজি আপোনালোকক জনাই দিম কিন্তু আৰু কি কৰিম বেয়া লাগছে বাৰু আৰু তাৰপিছত এনেকুৱা ভিডিঅ'গিলা বনাই যাই আছোঁ আৰু ইয়াতে যে ধামাকা ভিডিঅ' আপোনালোকে পাই যাব মই আহিছোঁ গুৱাহাটীত নেকি বাৰু গুৱাহাটীৰ আছোঁ মিৰ্জাত সেয়ে আপোনালোকে একদম তে আৰু কি ক'ম বেয়া লাগে আৰু আৰু মই গুৱাহাটী মিৰ্জাৰ নেম কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউশ্যনত তাতে এডমিশ্যন লৈছোঁ তাতে সেইকাৰণে এতিয়া আহিলোঁ 2 বছৰ থাকিব লাগিব 1 বছৰ ইয়াতে আৰু 1 বছৰ নেম কেয়াৰ হস্পিটেলত মেইন গুৱাহাটীত তাতে থাকিব লাগিব বুলি কৈছে আৰু 2 বছৰ এনেকৈ তাতে অলপ পঢ়োঁ এতিয়া অলপ চেষ্টা কৰোঁ তাৰপিছত আৰু কি ক'ম এনেকৈ বেয়াও লাগে ঘৰলৈকে মনত পৰিলে এতিয়া সন্ধিয়া সময় যেতিয়া আমি ঘৰত বাটত ওলাই যাওঁ জানে মই ভিডিঅ' কেতিয়াবা বাটতে বেছিখিনি বাটত কৰি থাকোঁ পথাৰৰ এইখিনি তাতে আমাৰ তাতে এনেকৈ যাই থাকোঁ তাকে এতিয়া মনত পৰে বাৰু সেইখিনি আৰু কি কৰিম হ'লেও এটা বঢ়িয়া পাহাৰ চাহাৰ আছে বাৰু চাই থকা আৰু জেগাখিনি ঠাণ্ডা বঢ়িয়া বতাহ দি থাকে সেয়াই আৰু নিজৰ লক্ষ্যতা লৈ আহিছোঁ যদি যিমান দূৰ পাৰোঁ সিমান কৰোঁ নিজৰ লক্ষ্যটো পূৰণ কৰিব আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে মই এই 2 বছৰত কিবা এটা কৰিব পাৰোঁ নিজৰ চেষ্টা কৰিব লাগিব আকৌ ক'তনো বেলেগৰ আশীৰ্বাদ লৈ থাকিলে হ'ব তাৰপিছত নিজে চেষ্টা কৰিব লাগিব নিজে ভালকৈ পঢ়িব লাগিব এই 2 বছৰ আৰু এই 2 বছৰ মই অলপ চেষ্টা কৰি পেলাই কৰোঁ ভিডিঅ' বাৰু দি থাকিম একদিনে একদিন ডেইলি ব্লগ দিম বুলি কৈছিলোঁ ডেইলি নেদো একদিনে একদিন দিম পূৰা ভিডিঅ' আহি যাব একদিনে একদিন অলপ কষ্ট হ'ব বাৰু একো নহয় কষ্ট কৰিবই লাগিব তো আৰু ভিতৰৰ ৰুমটো মেইন ভিতৰখিনি দেখুৱাই আছোঁ চাই থাকক এইটো হাই ৰোড কেমেৰা কোৱালিটিটো বেয়া হৈছে বাৰু এইটো মোবাইলটো অলপ বেয়া সেয়া এইটো হাই ৰোড হয় একদম এয়া দেখছি এইটো বাটটো মই ঘৰত যাৱা এয়া চাই লওক ধুনীয়াকৈ এইটো মোৰ ৰুমটো আপোনালোকে দেখিছে বঢ়িয়াকৈ হেডলাইনৰ বোৰ্ড আছে ইয়াতে আছে অল আউট এনেকৈ বঢ়িয়াকৈ আছে এইখন ফেন কাপোৰ হাতেৰে চলিছোঁ আৰু কি কৰিম উপায় নাই এখন টেবুল ইয়াতে কিবা কিবি বস্তু আছে বাৰু এনেকৈ এইটোৱে আৰু মই এটা বঢ়িয়াকৈ সৰু চাই ৰুম তাৰপিছত আৰু ইয়াতে কিবা বহাই আছে এইটো একো নাই এয়া বঢ়িয়া ব্ৰইলাৰ মাংস আনিছে আজি ব্ৰইলাৰ মাংস লৈ আহিছোঁ ইয়াতে ভাত বহি থৈ দিয়া আছে কাৰণ আজি মায়ে ইয়াতে গ'লোঁ যাই পেলাই ব্ৰইলাৰ মাংস খোৱা দুটা মানুহ খোৱা দি লৈ আহিছোঁ আহি পেলাই এতিয়া বনাই আছে খালোঁ সেইটো ৰুমটো আজি বঢ়িয়াকৈ দেখুৱাই দিলোঁ আৰু এবাৰ পিছত ধামাকা ভিডিঅ' আহি আছে তো ভিডিঅ'টো চাই পেলাই লাইক কৰিব গোটেইখিনি কৰি দিবা তো আজিলৈ আৰু ইমানতে সামৰি দিছোঁ বাই বাই টাটা